আপোনাক সকলোকে স্বাগতম জনাইছে। আজি ভিডিঅ'টো আমি গাড়ীৰ পৰা ষ্টাৰ্ট দিছোঁ। মানে আজি দেওবাৰ আছে, সেইটো কাৰণে আমি ভাবিলোঁ কি বাহিৰতে আজি ৰাতিৰ সাঁজটো খাওঁগৈ, সেইবাবে গাড়ীৰ পৰা ষ্টাৰ্ট দিছোঁ। এয়া গৈ আছোঁ, এয়া ড্ৰাইভ কৰি আছে। দেখাম আজি কি খাওঁগে। আজি ধাবালৈ গৈ আছোঁ, কোনখন ধাবাত খামগে দেখাম আপোনালোকক। এতিয়া গৈ আছোঁ। কি হ'ল? বেছিকৈ চিঞৰিলে হ'ব এনেকুৱা ডিঙি জুচে চিঞৰি দিলে ন, সেইটো কাৰণে ডিঙিটো চেৰালে চাগে। এয়া গৈ আছোঁ, কোনখনলৈ যাওঁ আপোনালোকক দেখা দিম আৰু কি খাওঁ। অঁ, সেইখনত আমি গৈছিলোঁ ন এবাৰ, মই হোষ্টেলত থাকোঁতে গৈছোঁ। কি খাম আপোনালোকক দেখাম আজি, তেতিয়াহ'লে চাই থাকিব। দা হাই কৰি দিয়া, উমা দি দিয়া। হাই কৰি দিয়া, হাই কৰি দিয়া। হাই গাইজ, এতিয়া আমি পালোহি। আপোনালোকে নামটো দেখিলেই, ছানফিষ্ট হয়, ৰেষ্টুৰেণ্ট হয়। ধাবাত নগ'লোগৈ আৰু। তাৰপিছত এয়া ৰুমত সোমালোঁ, এইটো ভণ্টি বহিলে। কি খাম অৰ্ডাৰ দি দিম। আমাৰজনী অকণমান মেনু খাই তাই, মেনু খাই এই ৰুমত আছোঁ। আৰু আজি মই এইটো টেষ্ট কৰিছোঁ, চব কেনে লাগিছে ক'ব হা। টপ আৰু পেণ্ট পিন্ধি আহিছোঁ। দেখিছে নহয় এইবোৰ টেণ্ডুৰি স্নেক্স, নুডলছ, ৰুটি, ডাল, চালাড, ৰাইচ। এইখিনি দেখিলেতো গোটেইখিনিয়ে খাওঁ খাওঁ লাগে, গম পায়, গোটেইখিনিয়ে খাওঁ খাওঁ লাগে। বেটা হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। বাপৰে বেটা ইমান জুচে চিঞৰিছা। পানী খাবা? ৰ'বা ৰ'বা কৰিব। তুমি বহি থাকা, ইয়াতে বহি থাকা। যি দিব মাহীয়ে দিব, তুমি ইয়াত বহিয়ে থাকা। দেওবাৰ দিনটো অকণমান বাহিৰত খাবলৈ মন যায় হয়নে? মানুহজনো মানে দেওবাৰ দিনটোৱে ফ্ৰী পাইছে, সেইটো কাৰণে মানে তেনেকৈ কোনো প্লেনিং মানে ঘপককৈ প্লেনিং হয়। আপোনাক কৈয়ে মানুহজনে প্লেনিং কৰি দিয়ে। তো মানে সন্ধিয়ালৈ মই ক'লোঁ কি বজাৰ কৰিব যাওঁ বোলা, কিবাকিবি দেওবাৰ বজাৰ, চব্জি বজাৰ কৰিবলৈ বুলি। হা ক'ত? অঁ অঁ আপোনালোকেও কিছুমানে হয়তো চাকৰিত ব্যস্ত থাকে, হাজবেণ্ডবোৰ হয় নাই বাৰু? সেই দেওবাৰ দিনটো টাইম দিব লাগে আৰু। ইয়াত যে নেটৱৰ্ক নাই, নেটৱৰ্ক নাই। এইটো এটা পকৰা খাই আছোঁ। অকণমান মানে অৰ্ডাৰ দিছোঁ, লাহেকৈ এতিয়া অনিয়ন পকৰাবোৰ খাই আছোঁ। মানে লগালগটো ডিনাৰটো খাবলৈ অলপ টাইম আছে ন, সেইটো কাৰণে অকণমান ষ্টেক টাইপৰ বস্তুবোৰ খাই লৈছোঁ। আৰু চিকেন পকৰাটো মোৰ ফেভৰেট, চিকেন পকৰা। আপোনালোকৰ কাৰ কাৰ ভাল লাগে চিকেন পকৰা ক'ব হা।
মজা আৰু ডিনাৰ কি খাওঁ সেইটো দেখাম তেতিয়াহ'লে খাই লওঁ দেই এয়া খাবলৈ এতিয়া ষ্টাৰ্ট দিম আৰু খাবলৈ ষ্টাৰ্ট দিওঁ ভোক লাগিছে এইফালে খাবলৈ ষ্টাৰ্ট দিলেই খাই দে আজি উৎপাত বেছি হৈছে খাবলৈ টেষ্টি আছে খাবা খাই দিয়া তাৰ যে সেইখিনি খাই খাই পেট ভৰিলে পকৰা খাই খাই তাৰ পেট ভৰিলে আমি এতিয়া খাই লওঁ হে খাই লওঁ তাৰপিছত পাছত কথা পাতিম গৰমে গৰমে খালে মানে বেছি টেষ্ট লাগে সেইকাৰণে খাই লওঁ দেই